মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজিৰ এই ভিডিঅ'টোত অসম জাতীয় বিদ্যালয়ৰ ৪ৰ্থ শ্ৰেণীৰ নতুন বিজ্ঞান কিতাপখনৰ অধ্যায় নম্বৰ ২ শিল, মাটি আৰু খনিজ পদাৰ্থ পাঠটিৰ কুৱেশ্যন নম্বৰ ১১ৰ পৰা আমি আলোচনা কৰিম। কুৱেশ্যন নম্বৰ ১০লৈকে আমি পাৰ্ট-1 ভিডিঅ'ত আপলোড কৰিছোঁ। যদিহে চোৱা নাই, লিংক ডেছক্ৰিপশ্যনত দিয়া আছে, তাত ক্লিক কৰি তোমালোকে চাই ল'বা। যদিহে তোমালোকে আমাৰ এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু কাষতে থকা ঘণ্টা বুটামটো টিপি অল কৰি ল'বা, তেতিয়া মই দিয়া ভিডিঅ'ৰ নটিফিকেশ্যন তোমালোকে পোনপ্ৰথমে পাবা। ১১ নম্বৰ প্ৰশ্ন দিয়া আছিল আমাক, সাৰুৱা মাটি কাক বোলে? সাৰুৱা মাটি কাক বোলে আমি পাঠটিত পাইছিলোঁ। এনেদৰে লিখিবা যে যিবোৰ মাটিত বালি, বোকা আৰু হিউমাছ প্ৰায় সমান পৰিমাণে থাকে, তাৰোপৰি বায়ু কম বেছি পৰিমাণে থাকে, তেনেকুৱা মাটিক সাৰুৱা মাটি বুলি কোৱা হয়। আমি তৃতীয় শ্ৰেণীটো পাইছিলোঁ সাৰুৱা মাটি কাক বোলে। নেক্সট ১২ নম্বৰ প্ৰশ্ন দিছিলে সাৰ কাক বোলে আৰু কেই প্ৰকাৰৰ, প্ৰতিবিধৰ তিনিটাকৈ উদাহৰণ দিয়া। ২১ নম্বৰ পৃষ্ঠাত দিয়া আছে, তোমালোকে চাই ল'বা। যিবোৰ পদাৰ্থই মাটি সাৰুৱা কৰে সেইবোৰকে সাৰ বোলে। সাৰ দুই প্ৰকাৰৰ, জৈৱিক সাৰ আৰু ৰাসায়নিক সাৰ। জৈৱিক সাৰৰ উদাহৰণ হ'ল ধান খেৰ, গৰু ম'হৰ গোবৰ, হাঁহ কুকুৰাৰ মলমূত্ৰ, গৰু ম'হৰ মুত, ঘৰৰ জাবৰৰ ছাই, শুকান পচন সাৰ, ধান খেৰ, মাকৈ গছ, ঘেঁহু খেৰ, কুঁহিয়াৰৰ জাবৰ আদি হৈছে জৈৱিক সাৰৰ উদাহৰণ। ৰাসায়নিক সাৰৰ উদাহৰণ হ'ল মিউৰেট অফ পটাছ, এমনিয়াম ছালফেট, ছুপাৰ ফছফেট, ইউৰিয়া আদিবিলাক হৈছে ৰাসায়নিক সাৰৰ উদাহৰণ। ১৩ নম্বৰত দিছিলে পচন সাৰ কেনেকৈ তৈয়াৰ কৰিব পাৰি। পচন সাৰ আমি কেনেদৰে তৈয়াৰ কৰিব পাৰোঁ। ২২ নম্বৰ পৃষ্ঠাত দিয়া আছে, মই পাঠটো বুজাই দিওঁতেও কৈ দিছিলোঁ তোমালোকক। প্ৰথমতে আমি এটা বাল্টি ল'ব লাগিব, বা তোমালোকে তৈয়াৰ কৰি চাব পাৰা। প্ৰথমতে এটা বাল্টি ল'বা বা টিং এটা ল'বা। বাল্টিটোৰ ৪ ভাগৰ সমানকৈ ৪ ভাগ কৰি তাৰে ৪ ভাগৰ এটা ভাগত জাবৰ জোথৰেৰে পূৰ কৰিবা। একেবাৰে তলৰ ভাগটো তোমালোকে জাবৰ জোথৰেৰে পূৰ কৰিবা। তাৰ ওপৰত ৪ ভাগৰ ১ অংশ, তাৰে ওপৰৰ অংশটোত তোমালোকে কেঁচা পাত দিবা, গছৰ কেঁচা পাত, আৰু তাৰ ওপৰৰ অংশটোত কেঁচা গোবৰ, গৰু ছাগলী আদিৰ কেঁচা গোবৰ তোমালোকে পূৰ কৰিব পাৰা। আৰু তাৰে একেবাৰে ওপৰৰ অংশটোত ৪টা ভাগ কৰিবলৈ দিছিলোঁ, ওপৰৰ ভাগটোত তোমালোকে মাটি দি দিবা। আৰু মাটি দি বাল্টিটো তোমালোকে চেঁচা মানে ৰ'দ নপৰা ঠাইত তোমালোকে থৈ দিব লাগিব, আৰু তাত তোমালোকে মাজে সময়ে অলপমান পানী দিবা। ৩ মাহমানৰ মূৰত বস্তুখিনি তোমালোকে গোটেইখিনি মিহলি কৰি দিবা। প্ৰায় ৬ মাহৰ মূৰত আটাইবোৰ পচি সাৰ হ'ব, ইয়াকে পচন সাৰ বোলে। এনেকৈ আমি পচন সাৰ তৈয়াৰ কৰিব পাৰোঁ। তাৰপিছত ১৪ নম্বৰ প্ৰশ্ন দিছিলে মাটিৰ সংৰক্ষণ কাক বোলে? মাটিৰ সংৰক্ষণৰ দুটা উপায় বৰ্ণনা কৰা। ২২ আৰু ২৩ নম্বৰ পৃষ্ঠাত দিয়া আছে ধুনীয়াকৈ, তাত তোমালোকে চিন দি ল'লেও হ'ব বা এনেদৰে লিখি ল'ব পাৰা যে মাটি সকলো জীৱৰ বাবে মূল্যৱান সম্পদ। মাটিৰ গুণ আৰু পৰিমাণ ৰক্ষা কৰাকে মাটি সংৰক্ষণ বোলা হয়। মাটি সংৰক্ষণৰ দুটা উপায় হ'ল, ১ নম্বৰটো হ'ল যে বাৰিষা নদ নদীত পানী বেছি হ'লে তেতিয়া পানী বেগাই বয়, নদীৰ সোঁতে পাৰৰ মাটি খহায়। এনে খহনীয়া ৰোধ কৰিবলৈ পাৰত শিলৰ বান্ধ দিয়া হয়। নদীৰ পাৰত বেছিকৈ গছ গছনি ৰুলেও খহনীয়া বন্ধ হয়। বাৰিষা যেতিয়া নদ নদীত অত্যাধিক বৰষুণ হয়, অত্যাধিক বৰষুণ হ'লে পানীবিলাক এভাগ মাটিৰ তলত সোমাই যায় আৰু আন এভাগ মাটিৰ ওপৰেৰে বৈ গৈ নদ নদীত পৰে। আৰু নদীত পৰিলে নদীত পানী বেছি হয়, পানী বেছি হ'লে পানী বেগাই যায়, আৰু বেগাই গ'লে কি হয়, নদীৰ সোঁতে নদীৰ পাৰত যিবিলাক মাটি আছে সেইবিলাক অলপ অলপকৈ খহাই নিয়ে, আৰু এনে খহনীয়া ৰোধ কৰিবলৈ পাৰত শিলৰ বান্ধবিলাক দিয়া হয়। নদীৰ পাৰত যদি আমি বেছিকৈ গছ গছনি ৰুওঁ তেতিয়াও খহনীয়া বন্ধ হ'ব, কাৰণ গছ গছনি কি কৰে, শিপাৰ সহায়ত মাটিত খামুচি ধৰি থাকে। ২ নম্বৰটো লিখিব পৰা যে সৰু বৰ উদ্ভিদে বেছ ভালদৰে মাটি সংৰক্ষণ কৰে। গছ বনৰ শিপাই মাটিত খামুচি ধৰি থাকে। গছ গছনি থকা মাটি বৰষুণৰ পানীত উঠি নাযায়, বতাহেও উৰুৱাই নিব নোৱাৰে। গছ গছনি যিমানে কমিব মাটিৰ গুণ আৰু পৰিমাণ সিমানে কমিব। ১৫ নম্বৰ প্ৰশ্ন, মেগমা কি? এনেদৰে লিখিবা, পৃথিৱীৰ একেবাৰে ভিতৰ ভাগত পদাৰ্থবোৰ গলিত অৱস্থাত থাকে, ইয়াকেই মেগমা বোলে।
16 নম্বৰ দিছিলে শুদ্ধ উত্তৰটোত শুদ্ধ চিন দিবলৈ গ্ৰেনাইট এবিধ আগ্নেয়শিল হয় নে নহয় আমি 14 নম্বৰ পিছত পাইছিলো যে গ্ৰেনাইট এবিধ হৈছে আগ্নেয়শিল গতিকে এইটো হ'ব হয় 6 নম্বৰ দিছিলে মাৰ্বল এবিধ গেদীয়শিল হয় নে নহয় উত্তৰটো হ'ব মাৰ্বল এবিধ গেদীয়শিল নহয় 9 নম্বৰ দিছিলে চিলিকাত মাথো সিলিকন থাকে নে নাথাকে উত্তৰটো হ'ব চিলিকাত মাথো সিলিকন নাথাকে 6 নম্বৰ দিছিলে আলতীয়া মাটিয়ে পানী আৰু বায়ু ধৰি ৰাখে নাৰাখে আলতীয়া মাটিয়ে পানী আৰু বায়ু ধৰি ৰাখে হ'ব 9 নম্বৰ দিছিলে সাৰে মাটি কোমল কৰে নে নকৰে উত্তৰটো হ'ব সাৰে মাটি কোমল কৰে প্ৰথম 6 নম্বৰ দিছিলে ইউৰিয়া এবিধ জৈৱিক সাৰ হয় নে নহয় শুদ্ধটো হ'ব ইউৰিয়া এবিধ জৈৱিক সাৰ নহয় ইউৰিয়া হৈছে ৰাসায়নিক সাৰ 17 নম্বৰ দিছিলে খালী ঠাই পূৰ কৰিবলৈ ক নম্বৰ দিছিলে লাভা গোট মাৰি জমা হৈ সৃষ্টি হোৱা পাহাৰকে কি বুলি কোৱা হয় আগ্নেয়গিৰি বুলি কোৱা হয় খালী ঠাইত লিখিবা তোমালোকে আগ্নেয়গিৰি ক নম্বৰ দিছিলে স্লেট এবিধ খালী ঠাইত লিখিবা স্লেট এবিধ হৈছে ৰূপান্তৰিত শিল গ নম্বৰ দিছিলে চিলিকাৰ আন এটা নাম আমি 17 নম্বৰ পিছত পাইছিলো যে চিলিকাৰ আন এটা নাম হৈছে কোৱাৰ্টজ ক নম্বৰ দিছিলে মাৰ্বলত ডেছ নামৰ পদাৰ্থবিধ পোৱা যায় খালী ঠাইত লিখিবা যে মাৰ্বলত কাৰ্বনেট নামৰ পদাৰ্থবিধ পোৱা যায় 2 নম্বৰ দিছিলে পানী বৰফ হলে আয়তন ডেছ খালী ঠাইত লিখিবা যে পানী বৰফ হলে আয়তন বাঢ়ে পানী যেতিয়া বৰফ হয় আৰু আয়তনটো বাঢ়ি যায় 5 নম্বৰ বোকা কণিকা হ'ল চকুৰে নেদেখা টো অলপ কনফিউজ হৈ আছে তথাপিও তোমালোকে বালিৰ বুলি লিখিব পাৰা বোকা কণিকা হ'ল চকুৰে নেদেখা বালিৰ সৰু সৰু কণিকা 3 নম্বৰ এমোনিয়াম সালফেট এবিধ ডেছ সাৰ এমোনিয়াম সালফেট হৈছে এবিধ ৰাসায়নিক সাৰ 4 নম্বৰ ধান ডেছ মাটিত ভাল হয় ধান সাৰুৱা মাটিত ভাল হয় 18 নম্বৰ দিছিলে মাটিৰ স্থানান্তৰণৰ 3টা কাৰণ লিখিবলৈ কুৱেশ্যন নম্বৰ 7ৰ লগত একে হ'ব উত্তৰটো গতিকে মাটিৰ স্থানান্তৰণৰ 3টা কাৰণ তোমালোকে এনেদৰে লিখিব পাৰা 1 নম্বৰটো বৰষুণ বা জান-জুৰিৰ পানীয়ে পাহাৰৰ মাটি খহাই নিয়ে এইবোৰ পাহাৰৰ তলত বা সমান অঞ্চলত জমা হয় বৰষুণ বা জান-জুৰিৰ পানী কৰে পাহাৰৰ মাটি কম বেছি পৰিমাণে খহাই আনে আৰু খহাই আনি সেইবোৰ পাহাৰৰ তলত যিখিনি সমভূমি ঠাই আছে বা সমান অঞ্চলত আছে তাত জমা কৰে 2 নম্বৰ লিখিবা বাৰিষা বৰষুণৰ পানীয়ে পথাৰৰ মাটি ধুই নি দ অঞ্চলত জমা কৰে বাৰিষা বৰষুণৰ পানী কৰে পথাৰৰ ওপৰ ভাগৰ মাটি কম বেছি পৰিমাণে ধুই নি ক'ত জমা কৰে দ ঠাইবিলাকত দ অঞ্চলবিলাকত জমা কৰে 3 নম্বৰ লিখিবা মানুহে ঘৰ বাৰী ৰাস্তা ঘাট সাজিবলৈ মাটি স্থানান্তৰ কৰে মানুহবিলাকে অট্টালিকা বা সৰু ডাঙৰ ঘৰ বা বিভিন্ন কাৰণত এটা ঠাইৰ পৰা আন ঠাইলৈ মাটি স্থানান্তৰ কৰে 20 নম্বৰ দিছিলে 2টা আগ্নেয়গিৰিৰ নাম লিখিবলৈ কৈছিলে গতিকে 2টা আগ্নেয়গিৰিৰ নাম 15 নম্বৰ পৃষ্ঠাত দিয়া আছে এনেদৰে লিখিবা তোমালোকে 2টা আগ্নেয়গিৰিৰ নাম হ'ল আফ্ৰিকাৰ কিলিমাঞ্জাৰো আৰু ইটালীৰ ভিচুভিয়াছ কিতাপখনত আৰু এটা দিয়া আছে জাপানৰ ফুজিয়ামা আদি 21 নম্বৰ পচন সাৰ কাক বোলে জৈৱ পদাৰ্থক প্ৰাকৃতিকভাৱে বিঘটন ঘটাই প্ৰস্তুত কৰা এবিধ জৈৱিক সাৰকে পচন সাৰ বোলে গতিকে এইখিনি আছিল আজিৰ এই ভিডিঅ'টোত নেক্সট ভিডিঅ'টোত আমি আন প্ৰশ্ন আলোচনা কৰিম ভিডিঅ'টোৰ লিংক ডেছক্ৰিপশ্যনত দিয়া থাকিব তাত ক্লিক কৰি তোমালোকে চাই ল'বা